सब बहुत এডৰ এটা লাগিছে এটো হৈছে ৰেড নেকেড কিল ভ্যাকসিনে ভেনমাস প্লাস পয়জন দুইটা হয় এটো হৈছে ৰেড নেকেড কিল ভ্যাকসিনেক যাৰ অসমীয়া নাম হৈছে বাট সুপা হাফ ই ভেনমাস প্লাস পয়জনাস হয় আৰু এইখন জালতে এটা কপাৰ হেডেড টিংকেট হাফ ফসি আছে যাক আমি অসমীয়া ধুন্দুলি ফেটি বুলি কওঁ মোক মিদুৎপল মহন্তই মোক ফোন কৰিলে যে জ্যোতি বাচ্চাৰ ওচৰত এই হাফ দুটা ফসি থকাৰ কাৰণে তো মই এতিয়া ইয়াহঁতক ৰেস্কিউ কৰি ভালদৰে ৰিলিজ কৰি দিওঁ ভিডিঅ'টো পিছলৈকে চাই থাকক এডৰ এটা লাগিছে এটো হৈছে ৰেড নেকেড কিল ভ্যাকসিনে ভেনমাস প্লাস পয়জন দুইটা হয় এতিয়া কামলে একো না কিন্তু এটো আপোনাৰ বিহু আছে ইয়াত এটো এটা হাপে হয় যোনটো মানে আপোনাৰ ভেনমো থাকে প্লাস পয়জনো থাকে মানে ইয়াক যদি ইগলো খায় ইগলটো মৰি যাব মানে এটো সবতকৈ ডেঞ্জাৰ হয় মানে এটো ৰেড নেকেড কিল ভ্যাকসিনে বুলি কয় सब देना हैं आपको भी सब देना কি এখান হেই লিখলি কে দাল যে সেটা ভিতর লাইছিলে বন্ধু সাহেব ফটো মাইছে দিছে আপনি বলাইছিলে এটা কোবৰাই হয় এটা কোড আহিবা ভাইটি রে এটো ভালকে আহিব লাগিব বহুত খাই লৈছে মুখখন বান্ধি থকা কালি ফুটা নাই ন ফুটা নাই এই চলাবা বেগ ফুটা নাই অধি লাগে কিন্তু বহুত খঙাল হয় খঙা হৈ আছে এই যে ধৰ অ শংকৰ হেবল দিদে অলপ দে এটো হৈছে কপাৰ হেডেড টিংকেট তো এতিয়া ইয়াক ৰিলিজ কৰি দিওঁ এই জালত লাগি আছিলে বহুত ঘাইল হৈছে বহুত জায়গাত ঘাইল হৈ আছে কিন্তু এই দিওঁ আৰু হলা হাবিত এটো হৈছে ৰেড নেকেড কিল ভ্যাকসিনেক ইয়াক জালত লাগি আছিলে তো মোক মিদুৎপল মহন্তই ফোন কৰিলে আৰু সিকিউৰিটি দাদাহঁতে ফোন কৰিলে ছাৰহঁতে বহুত ঘাইল হৈ আছে মানে ই কপাৰ হেডেড টিংকেট এটা হাপৰ লগত মানে জালত ফসি আছিল তো জালৰ পৰা কাটি অনা হৈছে কিবা এটা খাই আছিল আৰু প্লাস বহুত ঘাইল হৈ আছে তো এতিয়া ইয়াক ৰিলিজ কৰি দিওঁ লগতে ইটো হাপ মই তাতে ৰিলিজ কৰি দিলোঁ কপাৰ হেডেড টিংকেটটো তো মই অলপ যিমান পাওঁ ওচৰৰ পৰা অলপ দেখাব ট্ৰাই কৰিম এই দেখো এটা
এইডোখৰ এটা ঘাইল হৈ আছে আৰু বহুত জেগাত ঘাইল হৈ আছে এনেকৈ তো এতিয়া ইয়াক ৰিলিজ কৰি দিওঁ ইয়াতে জ্যোতি বাটচৰাৰ ওচৰৰ পৰা মই এইটো অনা হৈছে তো এতিয়া ইয়াত ৰিলিজ কৰি দিছোঁ চাওক বহুত ঘাইল হৈ আছে সাপটো বহুত ঘাইল হৈ আছে বহুত জেগাই বহুত দুখ পাই আছে তো গৈছেগৈ কিবাকৈ যাব পাৰিছে এইডোখৰ জেগা কিবাকৈ যাব লৈছে কিবা খায়ো আছিলে তো জালৰ পৰা কাটি অনা হৈছে আৰু এইটো মোৰ ফাৰ্ষ্ট আছিলে ৰেড নেকেড কিলবেক স্নেক ৰেস্কিউ লিষ্টত তো থেংক ইউ মহন্ত গৈ আছে এইটো সাপক যদি চৰাইও খায় চৰাইটো মৰি যাব কাৰণ ইয়াৰ গাত পয়জন আৰু ভেনম দুইটাই থাকে তো গ'লগে আগৰ এইখিনি ৰঙাই হৈ থাকে ন এইটো মানে ইয়াৰ ডিঙিটো ৰঙাই হৈ থাকে মানে তো আশা কৰিছোঁ ই বাচিব বুলি থেংক ইউ চবকে বাই বাই